নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰা ৰিচাৰ্চ চেণ্টাৰলৈ। বৰা ৰিচাৰ্চ চেণ্টাৰে আজি আপোনালোকলৈ লৈ আহিছে এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে বৰদোৱা থান, অৰ্থাৎ বটদ্ৰৱা থান। আমি সকলোৱে বৰদোৱা বুলি বেছিকৈ জানো। আমাৰ মাজত বৰদোৱা শব্দটোৱে বেছিকৈ প্ৰসিদ্ধি লাভ কৰে। বন্ধুসকল, তাৰ আগতে জনাই দিওঁ যে বৰা ৰিচাৰ্চ চেণ্টাৰ কি হয়। বৰা ৰিচাৰ্চ চেণ্টাৰ হৈছে এনেকুৱা এটা এডুকেশ্যনেল প্লেটফৰ্ম যিটোৰ জৰিয়তে আপোনালোকলৈ বিভিন্ন সময়ত নানা ধৰণৰ ৰিচাৰ্চেবল আৰু ইনফৰ্মেটিভ ভিডিঅ'সমূহ ডিজিটেল মিডিয়াৰ জৰিয়তে প্ৰদান কৰা হয়। এই ডিজিটেল প্লেটফৰ্মটোৱে আজি আপোনালোকলৈ লৈ আহিছে 5টা ইণ্টাৰেষ্টিং ফেক্টছ এবাউট বৰদোৱা, অৰ্থাৎ বৰদোৱাৰ বিষয়ে 5টা জানিবলগীয়া কথা। বন্ধুসকল, আজিৰ ভিডিঅ' বহুতো ইণ্টাৰেষ্টিং হয়। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনাৰ জ্ঞানৰ সমল বৃদ্ধিত অৰিহণা যোগাব। গতিকে বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো জানিবলগীয়া কথা হৈছে বৰদোৱা, যাক আমি বটদ্ৰৱা থান নামেৰে জানো। বটদ্ৰৱা থান 16 বিঘা মাটিত অৱস্থিত, অৰ্থাৎ 16 বিঘা মাটি আগুৰি আছে বটদ্ৰৱা থানখনে। বন্ধুসকল, 2 নম্বৰ ইণ্টাৰেষ্টিং ফেক্টটো হৈছে যাক আমি বৰদোৱা বুলি কওঁ। আচলতে বৰদোৱা এটা মন্দিৰ নহয়। বৰদোৱা কেৱল এটা মন্দিৰে গঠিত নহয়। বৰদোৱাত 4টা মন্দিৰ আছে। আমি সকলোৱে বৰদোৱা বুলি ক'লে ভাবোঁ যে আমাৰ কীৰ্তন ঘৰ যি আছে সেয়াই বৰদোৱা, কিন্তু নহয় বন্ধুসকল, বৰদোৱা 4টা মন্দিৰ দ্বাৰা গঠিত। 3 নম্বৰ ইণ্টাৰেষ্টিং ফেক্টছ হৈছে বৰদোৱা মানে বটদ্ৰৱা থান 1468 চনত 1468 চনত প্ৰতিষ্ঠা কৰা হৈছিল। বন্ধুসকল, আমাৰ 4 নম্বৰ ইণ্টাৰেষ্টিং ফেক্টটো হৈছে নগাঁও চহৰৰ পৰা বৰদোৱালৈ মাত্ৰ 16 কিলোমিটাৰ। হয়নে বন্ধুসকল? ইণ্টাৰেষ্টিং ফেক্টছ, নগাঁৱৰ পৰা বৰদোৱালৈ মাত্ৰ 16 কিলোমিটাৰ। আমাৰ শেষৰটো ইণ্টাৰেষ্টিং ফেক্টছ হৈছে বৰদোৱা থানক বটদ্ৰৱা থান নামেৰে জনা যায়। আমি বৰদোৱা বুলি কৈ থাকোঁ হয়, কিন্তু বৰদোৱা বটদ্ৰৱা থান বুলিও কোৱা হয়। কিছুমানে যদি বটদ্ৰৱা থান বুলি কয় তেতিয়া বৰদোৱা থান বুলি আপুনি ভাবি ল'ব। বন্ধুসকল, আজিয়ে আছিল এই ইণ্টাৰেষ্টিং ফেক্টছ কেইটা। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।